You say you wanna be a star, but the city is so dense and loaded. You need to cover up your scars. हेलो नमस्ते सत श्री अकाल মই তৃষ্ণা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল দৃশ্যাংগনলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি মই আপোনালোকলৈ লৈ আহিছো নতুন এটি ভিডিঅ' বন্ধুসকল আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম মোৰ নতুন বস্তু দুটা আনবক্সিং কৰি তাৰ লগতে মই আজি আপোনালোকক পৰিচিত কৰাব বিচাৰো উত্তৰ পূব ভাৰত মন্ত্ৰণালয়ে ঝুমুৰ গুৰু সন্মানেৰে সন্মানিত কৰা সাংস্কৃতিক কৰ্মী ভদ্ৰ ৰাজুৱাৰৰ বিষয়ে এখেতৰ ঘৰ হৈছে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ টমটমতলাত আৰু ভদ্ৰ ৰাজুৱাৰ বৰ্তমান নাজিৰা শাখাৰ সামজুৰ সংঘৰ সহকাৰী সম্পাদক তথা গাননিক বিষয়া তাৰোপৰি তেওঁ এজন হৈছে অনাতাঁৰ শিল্পী ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ অনাতাঁৰ কেন্দ্ৰৰ তেওঁ এজন হৈছে নিয়মীয়া শিল্পী ভদ্ৰ ৰাজুৱাৰে 2006 চনতে মুক্তি লাভ কৰা সান্নি এলবামত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু কৃষ্ণমণি চুতীয়াৰ লগত কণ্ঠ নিগৰাইছিল তাৰ পাছত আৰু কেইবাটাও এলবামত তেওঁ কণ্ঠ নিগৰাইছিল তাৰে ভিতৰত জুবিন গাৰ্গ আৰু ঝুমুৰ সম্ৰাট দুলাল মানকি দেৱৰ লগত আংনা আৰু তাৰ পাছতে নাৱাদ আলী নামৰ এটি এলবাম কৰিছিল বৰ্তমান তেখেতৰ এটি ইউটিউব চেনেলো আছে টি নেৰেটিভছ বুলি আপোনালোকে সাৰ্চ কৰিলে পাব আৰু আপোনালোকে যাতে চেনেলটো সাবস্ক্ৰাইব কৰে আৰু এতিয়া আহকচোন তেওঁ টি নেৰেটিভছ নামৰ ইউটিউব চেনেলত প্ৰচাৰিত হাৰিয়ালি চাই বাগানে নামৰ গীতটি অকমান শুনো হারিয়ালি চা বাগানে আমাদের ঘর আবেগরি ঘুরে নে আমাদের বাগান পাহাড় আছে নদী নালা নাই বাছে আপন নানা পথের গানে দিয়া যাবে জুড়ে নানা পথের গানে दिया जाबे एक जूरे झरना के पानी गिरे धरती में बहे निराधार ओ हरियाली चा बागान আমাদের ঘর আবে গরি ঘুরেলে আমাদের বাগান ডাঙৰীয়া দেৱক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো তেওঁ এটি ইমান ধুনীয়া সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ঝুমুৰ গুৰু নামেৰে তেওঁৰ পৰা আমি বহুত অনুপ্ৰেৰণা পাইছো আৰু আশা কৰো আগলৈও আপুনি এনে ধৰণৰ গীত আমালৈ প্ৰেৰণ কৰি থাকিব আৰু আপোনাৰ গীতবোৰ শুনি থাকিবলৈ পাম তাৰ লগতে আহক আনবক্সিং কৰো মোৰ বস্তু দুটা Friends, ইয়াৰ টোটাল লেন্থ হৈছে 26 সেন্টিমিটাৰ আৰু ইয়াত লিখা আছে feel light and beauty face make face and eye in beauty so night core extreme multiple color temperature Friends, এয়া চাওক আমি ৰিং লাইট অৰ্ডাৰ দিছিলো ফ্লিপকাৰ্টত কেনেকুৱা আহিছে এতিয়া ফিটিং কৰিব লাগিব ফিটিং কৰিলেহে গম পোৱা যাব কালাৰ চালাৰ কেনেকুৱা কি হৈছে
আনবক্সিং হৈ আছে। আনবক্সিং কৰাৰ পাছত একেবাৰে ফিটিং কৰি মেলি আপোনাক দেখুৱাম আপোনালোকক। এইডাল হৈছে ষ্টেণ্ডাৰ্ড। বাকী এইডোখৰ লগাবলৈ মিস্ত্ৰী লাগি আছে এতিয়া। চাই লৈ উল্টা চিধা জানে ক'ত কি লগাই একো নাজানোৱেই। এয়া ষ্টেণ্ডাৰ্ড। ফ্ৰেণ্ডছ এয়া চক হৈ গ'ল ফাইনেলি। এয়া কালাৰ চেঞ্জ কৰিব পাৰি এনেকৈ। ফ্ৰেণ্ডছ এতিয়া আমি আকৌ মোৰ অন্য এটা পাৰ্চেল আনবক্সিং কৰিব লৈছোঁ। এয়া দেখিছে মই এই কাপোৰযোৰ মোৰ লগৰ এজনীৰ পৰা অৰ্ডাৰ দিছিলোঁ। আপোনালোকেও দিওঁ বুলি ক'লে দিব পাৰে। ভাল আহিছে কাপোৰযোৰ। এনেকুৱা উকা হয় মানে এম্ব্ৰইডাৰী কৰিব পাৰি। সেইকাৰণে মই এম্ব্ৰইডাৰী কৰিম বুলি ভাবিলোঁ। সেইকাৰণে উকা চাদৰ আছিলে অৰ্ডাৰ দিলোঁ। এয়া ভালে আহিছে কাপোৰ। এতিয়া এম্ব্ৰইডাৰী ষ্টাৰ্ট কৰিম আৰু। ফ্ৰেণ্ডছ এয়া চাওক দহিও বটা আছে আৰু যোৰা কাপোৰ হয়। মেখেলাখনো আছে লগতে আৰু ব্লাউজ পিচো আছে। ফ্ৰেণ্ডছ মই এম্ব্ৰইডাৰী ষ্টাৰ্ট কৰি দিলোঁ আৰু সম্পূৰ্ণ হ'লে আপোনালোকক দেখুৱাম নিশ্চয়। এতিয়া ষ্টাৰ্ট কৰিছোঁ। টাইম লাগিব বাৰু, যিহেতু কাপোৰ এযোৰ কৰিবলৈনো টাইম লাগে। গোটেই চাদৰখন আৰু মেখেলা ব্লাউজ গোটেইখিনি কৰিম বুলি ভাবিছোঁ আৰু কমপ্লিট হোৱাৰ পাছত আপোনালোকক দেখুৱাম কেনেকুৱা হৈ গ'ল। বন্ধুসকল আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেওঁলোকেও যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ে, তেতিয়া আপোনালোকে মোৰ সকলোবোৰ ভিডিঅ' পাই থাকিব। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত অতি সোনকালে। তেন্তে আজিলৈ বাই বাই।